দেখিছোঁ খুব দুখ পাই পেলাই আজি আহিছোঁ নতুনকৈ আকৌ আৰম্ভ কৰোঁ বুলি। গতিকে চাওঁ কি হয়, ৰাইজৰ আশীৰ্বাদ থাকিলে আগবাঢ়ি যাম। গতিকে সেইবুলি ভাবি দলটোত নতুনকৈ আহিছোঁ আজি, সকলো সতীৰ্থবিলাকক লগত লৈ আছে। গতিকে আগন্তুক দিন যাতে ভাল হয়, অসমৰ ৰাইজৰ হকে কাম কৰিব পাৰোঁ, তাকে আশাবাদী। এনেকুৱা কি আছিলে তাত মানে যিটো আপুনি খুব কম সময়ৰ ভিতৰতে এৰি আকৌ বিজেপিত যোগদান কৰিলে? কম সময় নহয়, 9টা বছৰ এটা কম সময় নহয়, প্ৰথম কথা। দ্বিতীয় কথা হৈছে কি, এতিয়া তাত উশাহ ল'বলৈ দিগদাৰী হয়। আমাৰ নিচিনা সাধাৰণ ঘৰৰ মানুহক তাত প্ৰশ্ৰয় আমি নাপাওঁ, বা আমি কিবা এটা কৰিম বুলি আশা কৰিও লাভ নাই, যিহেতু আমি সাধাৰণ ঘৰৰ মানুহ। গতিকে তাত আমাৰ দৰে মানুহৰ কোনো ধৰণৰ অস্তিত্ব নাই। যদি ৰজা মহাৰাজাৰ পুতেক নহয়, তাত একো লাভ নাই। গতিকে তাত ৰজাৰ পিতেক 10 বাৰ হাৰিলেও টিকেট পায়, আমাৰ নিচিনা মানুহে দুবাৰকৈ টিকেট বিচৰাৰ পিছতো টিকেট নাপায়, য'ত নেকি 40খনকৈ ওপৰ চিনেমা কৰি আহা। তাৰপিছতো আমাৰ কোনো ধৰণৰ ইয়াত তাত মানে আমাৰ কোনো ধৰণৰ অস্তিত্ব নাই। কংগ্ৰেছত ৰজাৰ পুতেক আৰু ৰজা কোন? মেইন সভাপতিয়ে ৰজাৰ পুতেক, গতিকে চামগুৰি কেণ্ডিডেট ৰজাৰ পিতেক। গতিকে ৰজাৰ পিতেক যিহেতু আমি নহয়, তে আমি কেতিয়াও হ'বও নোৱাৰোঁ তাত থাকিলে। তো উশাহ লোৱাত দিগদাৰী হোৱাৰ কাৰণে আমি সকলো দলে বলে আজি আহিছোঁ। নতুন এটা আৰম্ভণি আকৌ শূন্যৰ পৰা আৰম্ভ কৰিছোঁ। গতিকে চাওঁ, ৰাইজৰ আশীৰ্বাদ থাকিলে আগবাঢ়ি যাম। যিহেতু আমি নিজে নিজৰ গঢ়িব লাগিব, গতিকে ৰাইজৰ সেৱা কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। আৰু আমি আগন্তুক দিনত কষ্ট কৰিম ৰাইজৰ কাষলৈ যাবলৈ, আৰু আগন্তুক দিনত ভাল কাম কৰি ৰাইজক ওচৰত যাবলৈ চেষ্টা কৰিম।